কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ তুহাৰী চৰণে ৰেণু শতকোটি বাৰুকো প্ৰণাম। সকলোকে আন্তৰিক সেৱা নিবেদন কৰিছোঁ। আজি 25 ছেপ্টেম্বৰ 2023 সোমবাৰ। সকলোৱে অৱগত যে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ আৱিৰ্ভাৱ মহোৎসৱ। সেয়েহে তাৰ লগত সংগতি ৰাখি পূৰ্বৱৰ্তী বছৰৰ দৰে এই বছৰো গোলাঘাট শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট আঞ্চলিক শাখাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 575 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ও লগতে সংগতি ৰাখি যুৱ আয়মাতৃ সমাৰোহ দুদিনীয়া কাৰ্যসূচীৰে 2 নং তিৰুৱাল নামঘৰত অনুষ্ঠিত কৰা হৈছে। তাৰে আজি দ্বিতীয়টি দিন। এই দ্বিতীয়টি দিনৰ আজি বিশেষ কাৰ্যসূচী হ'ল পুৱা 9 বজাতে ভাগৱত ও সাংস্কৃতিক শোভাযাত্ৰা। তাৰ বাবে আমাৰ গোলাঘাট আঞ্চলিক জয়হৰি প্ৰাথমিকে এটি সাংস্কৃতিক দল মানে তৈয়াৰ কৰিছে। তাৰ বাবে সকলো আহি আমাৰ ঘৰত সমবেত হৈছে। আমাৰ যিটো টিম, এই টিমটোৰ বিষয়বস্তু হ'ল মানৱ সভ্যতাৰ ক্ৰমবিৱৰ্তন ও এখন সুস্থ সমাজৰ প্ৰয়োজনীয়তা। বান্দৰ বনভূমি আৰু বনমূলক আদৰ কৰক, আগলৈ চাওক মোৰে ক্ৰমবিকাশ। সঁচাকৈ বনভূমি আৰু বনমূলক আদৰ কৰক আৰু চাওক এয়া ক্ৰমবিকাশ মানৱ সভ্যতাৰ। বিষয়বস্তু হ'ল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এয়া আদি মানুহৰ মুখখন ভালকৈ দেখুৱাই দিয়ক। অৱয়ৱৰ লগতে মন মস্তিষ্ক আৰু ক্ৰমবিকাশ হয় মাথো সময় পৰিৱেশ আৰু পৰিস্থিতি নিৰ্ভৰশীল ক্ৰমবিকাশ। সঁচাকৈও সময়ৰ লগতে সকলোবোৰ নিৰ্ভৰ কৰে। তাৰপিছত এয়া হ'ল মানৱ সভ্যতাৰ ক্ৰমবিৱৰ্তনৰ অন্য এক সৃষ্টি। মনৰ ভাৱ প্ৰকাশৰ হেতু সৃষ্টিশীলতাৰ মনতে অতি শ্ৰমঢালী শিলত অংকিত আদিম যুগৰ জীয়া ছবিবোৰকো আমি সকলোৱে অকণ আদৰ জনাওঁ আহক। বহুত শ্ৰম কষ্টৰ মূলত এখন ছবি অংকিত হৈছিলে শিলত। এয়া হ'ল শিলালিপি চিত্ৰশিল্পী। সৃষ্টিৰ অন্য এটা খোজ মোৰ আহাৰ বাসস্থানৰ পৰা বিকাশৰ খোজে খোজে গৰিমামণ্ডিত লৌহযুগ। এয়া লৌহযুগ। তাৰ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে গঢ়ি উঠা এয়া হ'ল অনুভৱৰ মাজেৰে লাজবোৰক গাঁঠি তেওঁলোকে আৱিষ্কাৰ দিলে বয়ন শিল্প। এয়া বস্ত্ৰশিল্পী দুগৰাকী। কৃষকৰ মুখখন ভালকৈ ওলোৱাই নাই, তথাপিও দেখুৱাইছোঁ। কৃষকে এইটো কেপশ্যন লৈছে, মই শ্ৰম আৰু দায়বদ্ধতাৰ প্ৰতি পৰিৱৰ্তিত সময়ৰ প্ৰগতিশীল মই চালিকা শক্তি মোৰ অৱস্থিতি আৰু প্ৰয়োজনীয়তা স্বীকাৰ কৰক। সঁচাকৈ এজন কৃষকৰ অৱস্থিতি আৰু তেওঁৰ প্ৰয়োজনীয়তা এখন সুস্থ সমাজত স্বীকাৰ কৰাটো আৱশ্যকীয় বুলি ভাবোঁ। তাৰপিছত এয়া এজন সম্ভ্ৰান্ত ব্যক্তি আৰু ৰাজনীতিবিদ। তেওঁ কেপশ্যনটো লৈছে যে সামাজিকভাৱে দায়বদ্ধ হওক, পৰিয়ালৰ পৰা সাৰ্বভৌম ৰাষ্ট্ৰখনলৈকে আপোনাৰো অৱদান চিৰকাম্য। সঁচাকৈ এজন ৰাজনীতিবিদ আৰু সম্ভ্ৰান্ত ব্যক্তিৰ এখন সুস্থ সমাজৰ প্ৰয়োজনীয়তা, তেওঁ মানৱ সম্পদ। তাৰপৰা এয়া হ'ল ডাক্তৰৰ কেপশ্যন, আমি আপোনাৰ বাবে উৎসৰ্গিত আমাৰ অধ্যাৱসায়ক মূল্যাংকন কৰা আৰু এখন সুস্থ সমাজৰ ব্যক্তি কৰা। সঁচাকৈ এজন ডক্তৰ আৰু নাৰ্ছৰ সমাজৰ বাবে বহু আৱশ্যকীয়, কিয়নো তেওঁলোকে নিজৰ জীৱন নিজৰ কৰ্মৰ মাজেৰে সমাজৰ গতিশীল মাজত বহুখিনি অৱদান তেওঁলোকে আগবঢ়ায় বা সুস্থ সমাজৰ বাবে তেওঁলোক অন্য এক মানৱ সম্পদ। ডক্তৰ গৌতম বৰা, তুমি কিহৰ ডাক্তৰ? কিহৰ ডাক্তৰ? চন্দ্ৰযান 3 নিৰ্মাণ কৰিছে এজন চাইণ্টিষ্ট মনোজ শইকীয়া। কিমান দিন লাগিলে চন্দ্ৰযান 3 নিৰ্মাণ কৰোঁতে? পলাইছে। প্ৰশংসনীয় বস্তু হ'ল আজি আমাৰ চন্দ্ৰযান। এয়া নিৰ্মাণ কৰিছে চাইণ্টিষ্ট। তেওঁ চাইণ্টিষ্টৰ কেৰেক্টাৰ লৈছে মনোজ গগৈ। প্ৰযুক্তিৰে যুক্তিতত্ত্বৰ জ্ঞানৰ আলোকেৰে আগবাঢ়ি যাওঁ আহক। সেয়া চাইণ্টিষ্ট। দেখালে মুখখন দেখাই দিয়ক। এইটো আজি বেষ্ট আকৰ্ষণীয়। একতাৰ দোলেৰে স্বদেশ গৰিমাৰ হেতু মোৰে যাত্ৰা এয়া খেল। তেওঁ ক্ৰিয়াৰ মাজেৰে স্বদেশ গৰিমাৰ হেতু স্বদেশক গৌৰৱ উজৰাবলৈ এয়া তেওঁৰ যাত্ৰা।